বাচিলেও বাচিম তহঁতি মোক চবেই ভালকে চাই ল আৰু দেখা নেপাবা পাৰা তেৰিকা তহঁতে পুৰুষ মানুহকেইটা হৈ কেনে ইমান ভয় কৰিব লাগে না খানাত যাওঁতে একো ভয় কৰিব নালাগে বিন্দাস যা হয় দে মতাটো তই ইমানো ভয় কৰিব লাগে না তহঁতক কিবা কিবি সুধবা কাৰণেহে পুলিচে মাতছে আৰু দেখোন তোৰ লগত সুখী আছে আৰু পুলিচে যদি মাৰিব খোজে মানুহটো এই সুখীৰ পিঠিখান দেখাই দিবি আৰু সুখী তইও ভয় নকৰাকে চলাটো দাঙি পিঠিখান পাতি দিবি কি বাটো এই ফাগুন মাহত পুলিচক পিঠিখান দিয়ে মই মৰাৰ কথাহে হ'ব এই মতা পুৰুষ দুটাৰ ভয় নাচ কিয় এই তহঁত দুটাই ভালকে পুলিচক চব কথা কৈ এই মহাজনৰ ওপৰত কেছটো টাইটকে জাপি দি থৈবি ভয় কৰাৰ একো দৰকাৰ নাই তো আমাৰ গাতটো এনে দুখে নাই ঐ হ'ব দে জীৱনটো একদম গামছা আগতে বান্ধিলে যাম যি হয় হ'ব মোৰ ভয়তে দেখোন ভৰিকেইখন আগফালে নাযায়ে পাছফালেহে টানি আছে তহঁতৰ নিচিনা ফফব ভয়াটোৰ মতা মই ক'তো দেখা নাই ইমান ভয় কৰিব লাগে না হা হয় দে সখী এনে ভয় কৰিব নাংগে দে তহঁতে যা এতিয়া সোনকালে নহ'লে দিয়ে হ'ব একো নহয় তহঁতৰ ইমান ভয় খাই থাকবা নালগে কিবা হলি আমাক খবৰ দিবি আমি লেডিজ পাৰ্টি গুচি যাম হ'ব দে কৰবাকে আমি যাং মোৰ মুখত চাই ল এবাৰ মাকে তই চাই ল ৰহিলা তই চাই ল ইমান দিন দেখোন দেখি আছো মুখখান আৰু তই কিমান চাবা লাগে কেকৰি মোৰ মুখখন চাই লচোন একবাৰ ভাপ্পা ইহঁত দুটাৰ ইমান ভয় না খোজ নাচ কিয় দুটাৰে তই এইগিলা কি কৰছা কাকাই তাৰপিছত কি কৰিব গম পাইছা একোডাল কৰিব নোৱাৰে মই যে তোক পলুৱাই নিম সেইটো খাটাঙে হৈছে প্যাৰ কিয়াটো ডৰ না কিয়া কথা এষাৰ নাই তই যে নিবি ক'ত ৰাখবি মই কিয় মোৰ ঘৰ নাই নেকি টুপি দেখোনে ইয়াতে কি কৰি আছে ইটো চেটেপে হৈ গৈছিল কি খুৱাবি নিজৰে খাবা নোকলাই তই কেলে ইমান চিন্তা কৰিছ মই দোকানখন আৰম্ভ কৰিছোঁ তাৰে যি উপাৰ্জন হয় চলিম আৰু কিবা কৰি তাৰ মানে সি মৰা নাছিল বেটা মই তোক কৰি আছো মই তোৰ ককাইৰক ভয় কৰিছোঁ বুলি ভাবিছ নেকি একো কৰিব নোৱাৰে সি মোক পাবি মছলা যিটা আইভ তিতা খামপানী বাহিৰ কৰি দিব পিছত কিন্তু নকাবি বাদ দে মোক ভয় খুৱাই থাকিব নালাগে একো কৰিব নোৱাৰে বুলি কৈছোঁ নহয় একো কৰিব নোৱাৰে একো কৰবা নোৱাৰো কাকা অন্যায় যুদ্ধ হৈছে কিন্তু অন্যায় যুদ্ধ হৈছে ভীৰু কাপুৰুষে এইদৰে যুদ্ধ কৰে পাছফালৰ পৰা আজি ক'ত যাবি মেলো তোৰ এতিয়া আচল ঠাণ্ডাটো কি সেই কথাটো মোক কৈছো ঠাণ্ডা কথা কৈছা মানে মোৰ ঠাণ্ডাটো বেলেগ একো নাই কেৱল বেলেগৰ মূৰত কঁঠাল ভাঙাটোৱে মোৰ ঠাণ্ডা আৰু সেইটো কথা কোৱা নাই এই বুৰ্বক মই কোনটো কথা কৈছা পিছে তোৰ নিজৰ তিৰিটোৰ লগত উল্টা পুল্টা কাজিয়া কৰি ফেলে নতুনকে বেলেগ তিৰি এটা বিয়া পাতি আনা ধান্দা কৰিছা হয়নে কিনো কথা কৈছ যা কাকা মই বেলেগ ধান্দা কৰলেও সিটো ধান্দা নকৰ খালি মুঠতে তাই কি কৰে জানানা এনি টাইম মোবাইলত এনেকে সেলফি তুলি থাকে কিবাটো ব্লগ বনাই থাকে বোলে সেইকাৰণে কৈছিলো আৰু সিটোৰ কাৰণে কাজিয়া লাগে এই মেলো ৰচোন তহঁতৰ দুয়োটাৰ মাজত এতিয়াও নামতা নামতি হৈ আছে নেকি আজি তাই ব্লগ বনাই কৈ আছে নহয় মাকৰ ঘৰত বোলে গুচি যাব চাওচোন বাৰু তাই যদি গুচি যায় মই ৰাতিটো ইমান আন্ধাৰত কেনেকে অকলে থাকিম আৰু শিয়াল কুকুৰে যদি মোক টানি লৈ যায় কোনে ৰিক্স ল'ব তাৰ মানে এতিয়ালৈকে ইহঁতৰ মিলন হোৱাই নাই এই চেলফিয়ে পানী গিলাচ এই মেলক নোখোৱালা নেকি ওজা কিনো ভাবি আছা তুই আমাক পানী জৰা খাবা দিছিলি না দিছিলো বুজিছা দুটাৰ মাজতে সুখৰ সংসাৰ হওক বুলি ভাল হওক বুলি পেলাই মই পানী জৰাটো দিছিলো তই দিছিলি দিছিলো মোৰ ক'বাত কিবা বুলি দলি মাৰি পেলাই দিছ সেইটোৱে মহা ভুল এতিয়া এটা কাম কৰিব লাগিব কি কাম তই এটা এনেকুৱা বস্তু মোক দিবা লাগিব যাতে চেলফিয়ে মোৰ কথা মতে উঠা বহা কৰে মই যি কওঁ তাকে শুনি থাকে হয় নেকি হ'ব পিছে মালটো দিবা পাৰিবি নে নৰা এগুলা চিন্তাই নকৰবে হ'ব তই এতিয়া এটা কাম কৰ মোৰ এটা আপেল আছে সেই আপেলটো তোক মই এতিয়া জাৰি দেওঁ মই খাম হেত তেৰিকা তই নাখাবি আপেলটো লৈ যাই ঘনেৰে কিবা কৰি খুৱাবি পাৰিবি নে নৰা
হ'ব দে আৰু খুৱাই অ দিম খুৱাই দিবি খুৱাই দিয়াৰ লগে লগে চাবি তোৰ নেঙুৰৰ পাছে পাছে ঘূৰি থাকিব বিৰাট ভাল হ'ব ঐ তাই ফল মূল খোৱাত এক নম্বৰ হ'ব তেতিয়াহ'লে মই দি আছো ৰ কি চাইছা নাচিবি ইফালে এডাল কি হ'ল একো দেখোন নোলোৱা হ'ল অহ কথাটো শুনি ভাল পাইছোঁ কি কথা ব্যৱসায় কৰিবলৈ লৈছ সেইটো বহুত ভাল কথা কিন্তু এটা কথা মনত ৰাখিবি সদায় সৎ পথৰে চলিব লাগিব 10 টকাটো খৰচ কৰোঁতে 10 বাৰ ভাবিব লাগিব এইবিলাক আমাৰ 10-20 টকাৰ বিজনেছ নহয় দেউতা এইবিলাক হাজাৰ লাখ টকাৰ বিজনেছ ইমান ডাঙৰ বিজনেছ কৰিবলৈ তই টকাটো ক'ত পালি আৰু তোকে আইডিয়াটো কোনে দিলে শুনক মানে ভাইটি এটা আছে মানে বন্ধু তাৰ নাম ৰণী আপুনি তাক চিনি নাপাব তাৰ থ্ৰু দিয়ে মই লিংকটো পালোঁ 2 নম্বৰ নহয়তো 2 নম্বৰ কাম মই কৰিম নেকি এইটো একদম পিয়'ৰ বিজনেছ দেউতা একদম পিয়'ৰ আৰু কেতিয়াবা দেখাত পিয়'ৰ যেন লগা গাখীৰো ভেজাল হয় গতিকে কথাবিলাক অলপ চাই চিন্তি আৰম্ভ কৰিবি হ'ব দিয়ক আপুনি একো চিন্তা কৰিব নালাগে মই যি কৰিম একদম ঠিকে ঠাকে কৰিম হ'ব তোৰ উন্নতি হ'লে মোৰ বহুত ভাল লাগিব এতিয়া পিছে আশীৰ্বাদটো দিয়ক মোক হ'ব বেষ্ট অফ লাক যা পাৰিবি যা এইটো কি হ'ল পইচাই নাই নেকি বাৰু কথাবিলাক গম পালি না গামবুঢ়া কাই এই বুজি পালোঁ এই ৰচোন তই বাপা হাৰে ইমান কষ্ট কৰি মই আপেলটো জাৰি দিলোঁ তই কিবা কৰি খুৱাব লাগিছিলে তই কিয় খুৱাব নোৱাৰিলি হা আৰু নিজে খাই কিয় মৰলি কচোন কৌ তাই খাব বুলিয়ে মই গাৰু তলত থৈ দিলোঁ প্ৰথম দিনা তাৰপিছত দি কিনে দেখাবলৈ নাখালা তাৰপিছত আকৌ বাৰান্দাত থৈ দিছোঁ কিন্তু নাখাওঁতে এদিনাখনতো মোৰ পুৰা ভোক লাগছে আপেলটো দেখা পাই লালাচ লাগে পুৰা মাৰি দিছোঁ আৰু তেৰিকা কিবা বুদ্ধি কৰি হ'লেও তাইক কিবা কৰি খুৱাব লাগিছিল এই ফাঁকি জুগুৰু তই ইমান বেল হৈ আছা তই তাই কিমান চেষ্টা কৰছ নাখালাই তাৰপিছত দেখা পালো আপেলটো শুকাব ধৰছে সেইকাৰণে পুৰা মাৰি দিলোঁ মই ইচ পাপা হাৰে এতিয়া যদি কৰছ কানেকশ্যন লাগি যায় কিবা কৰি তোৰ কি হ'ব কৈছোন বাৰু সিটোৱে হৈছে হয় নেকি তাইক দেখা পালে দেখোন কিবা মাতো লাগে আৰু তাই য'তে যায় তাতে যাওঁ লাগে তাৰমানে খেলাখান জমছি সিটোৱে হৈছে ছাৰ পিছে সোনকালে কিবা এটা উল্টা মাৰি দিয়া বাপা হাৰে তহঁতৰ লগতো বৰ দিগদাৰেই বুজছা কোৱাৰ লগে লগে যিকোনো বস্তু দিবা নৰি নহয় বস্তু ষ্টকত থাকবাও লাগব নহয় মই আৰু এটা আপেল তোক জাৰি দিব লাগব কিন্তু এতিয়াতো আপেল মোৰ লগত নাই নাই আজি কিবা কৰি দিবাই লাগব আৰু হয় নেকি তেতিয়াহ'লে এটা কাম কৰোঁ বেলিৰ দোকানত যাওঁ তাতে এখন আপেলৰ দোকান আছে তাতে আপেল এটা লৈ পেলাই তোক জাৰি দিম এতিয়া পিছে তোৰ লগত পইচা আছে নাই পইচা মোৰ লগত নহ'লে কি হ'ব গামবুঢ়াৰ লগত আছেতো গম পাইছোঁ তই পৰৰ পিঠাই দি বিহু পালা মানুহ তেনেকুৱাই আৰু হ'ব দে তোৰ বিপদ এটা হৈছে এতিয়া বৈয়াও লাগে নহয় আৰু কিবা কৰি দিম দে এই কি কৰা ধূলা পৰি আছে বহ এইবাৰ কিন্তু খুৱাবাই লাগব তই আপেলটো হ'ব দে বল এই আৰু মোৰ লগত এক্টিং কৰিবি মোৰ আৰু অভিনয় কৰিবি কি কুলে কলিজা কলজা ইয়াৰ দিলটো তোতে সোমাই আছে কোনা কো পইচা করবি আরো হ্যাঁ মোর আর একটিং করা মোর লগত কেনা লাগছে ন ভাল লাগছে না কাকা মই দুখ পাইছো কিন্তু বহুত দুখ পাইছো তোক মই মৰম করবা মারছু নেকি দুখ পাবার কারণে মারছু আর সেলফিটো কোন খানি যাবে আপেল জারি লৈ চং আপেল খুৱাই দিলে পুৰা পান্না খাই যাবে মই যি কওঁ তাকে শুনি থাকিব লাগিব এতিয়া ক'ত যাবি তই চাং নহয় মই মেলুকাই কি খোৱাৰ কথা কৈছা একো নাই দে এইটো হাতত কি আনছা চাওঁ একো নাই একো নাই বুলি কলিয়ে হ'ব নেকি চাওঁ দিচোন দি তই কিয়নো নিলিয়াই মোৰ মৰমৰ তিলটোৰ কাৰণে আনিছিলো কিয় নিলি তই ইমান ধুনীয়া আপেল মেলুকাই এইটো মই এক কামাৰ মাৰি দিওঁ নেকি একদম মুখত নেদবি একদম খালি মৰি যাবি তই কি তাৰমানে তই আপেল খুৱাই ঘৈণীয়েৰক মাৰবাহে খুজিছিলি নেকি মই এইবিলাক কথা বিশ্বাস নকৰো দে আপেল খাই পেলাই কোনোবা মানুহ মৰে নেকি ময়ে খাম এইটো তই কিনো কথা কৈ আছ তই আপেলটো নাখাবি মোৰ মাথা নাখাবি তই নাখাওঁ কাৰো মাথা নাখাওঁ মেলুকাই এই আপেলটোহে খাবা খুজিছো তোৰ মাথা খাবা খোজা নাই নহয় খাওঁ দে
এই তেৰি খাই দিলা দেখোন কিবা হয় এতিয়া ও মেলুকাই কি হলে এগুলা ও জান আহক না কি খুৱাই দিলিনো মোক ইমান মৰম লাগে তোক মোৰ তোক কিয় ইমান ভাল পোৱা হলোনো মই ইমান ভাল পাওঁ মোক কিয় ইমান বেয়া পানো ইত্ৰি আপেলটো খোৱাৰ লগে লগে মন্ত্ৰৰ জালে থলে টাংকা দিয়া দেখোন মোৰ কাৰণে পগলা হৈছে কি কৰিম মই এতিয়া ও জান একো নকয় দেখোনে কি ভাবি আছে তাও চুমা এটা খাওঁ একদম মাৰি দিম চুমা খাবা আহিছে থিয়েটাৰত গোটেই খেলি মেলি লগাই দিছে হৈ যা। উল্টা পুল্টা হৈ দিয়া না, এটা চুমা খাওঁ। দিয়ে মোৰ লুঙাই মই ও জান জান ক'ত গেলনো জান ও জান খেদি আছে দেখোন তই চোন কোব মাৰিয়ে দিওঁ নেকি মই তাক মই বিচাৰিয়ে ফুৰিব লাগিব ক'ত বা গেল জানটো তাক যদি মই বিচাৰি নাপাওঁ নহয় মই গোটেই জীৱনটো বিচাৰিয়ে থাকিম ৰচোনে মেলুকাই ৰচোন তোক মই বহুত ভাল পাওঁ মেলুকাই ভাল পাবা আইছা ই দাণ্ডা দেখছনে একদম কোব খাই গম পাই যাবি নহয় মেলুকাই হৈ তোক তই। মই বহুত ভাল পাওঁ চাওঁ চুমা এটা খাওঁ চুমা খাবা আইছা মোৰ বাইছা ৰচোনে মেলুকাই তোক মই নেৰো তোক মই বহুত ভাল পাওঁ মেলুকাই গলোৱাই মই ঐ টকা দি মাৰি দিম এড দিবিনে নেদা তই নেদো এৰি মই তোক বহুত ভাল পাওঁ অ মোৰ আই তাৰমানে সি যিটো কৈছিল সেইটোৱে হ'ল তই তাৰমানে মোক যে কৈছিলি বিয়া কৰি আনিম বুলি এই গাছৰ মূৰাটো সঁচাই বিয়া কৰি আনছা তই নহয় তোক আজি মই আজি মই তই ইমান তাইকে মই বিয়া কৰা নাই কিয় বিশ্বাস নকৰা তাই মোক পগলা কুকুৰৰ নিচিনাকে খেদি আহিছে পিছে পিছে এইবিলাক চোলা চোলা চিনি দিছে মোক কিয়নো মিছা কথা কৈছে জান মই তোক বহুত ভাল পাওঁ মই ঘৰত ঘূৰি নাযাওঁ মই একদম মাৰি দিম ঐ তই কাম যাম বুলি ক'বা আহিছা মোৰ মৰত তোৰ ওপৰত তই অধিকাৰ বিচাৰি পাইছা তই ইয়াৰ বেলেগ মনত নাপলি চুপ থাক নাফকাতি ইয়ে মোৰ জান মই এতে থাকিম এইটোৱে মোৰ ঘৰত তোক আজি মই চাওঁ মোৰ মৰত তোকে পাইছা তই বালি কম মোৰ মৰত তোকে পাইছা বেলেগ আৰু বিচাৰি নাপালি মোৰ মৰত তোক পাইছা তই কাকা অন্যায় হৈছে কিন্তু লাহে ক কাকাটো লাহে ক প্ৰেম কৰবি না মোৰ বইনীৰ লগত তাজমহল বনাবি হে আৰু হিন্দী ফিল্মৰ দৰে ফুচুৰ ফুচুৰ প্ৰেমৰ কথা কবি মোক নেটখা কৰি কৰবি না হে, কেনে লাগছে হা মোৰ আৰু এক্টিং কৰা মোৰ লগত মোক চিনিয়ে পোৱা নাই তই কি বস্তু মই টেংৰা হয় টেংৰা বুলি ভুল নকৰিবি কিন্তু কৈ থলং বুজি পালি না বহুত টেনশ্যনৰ মাজতো কথা এটা সোধো দেই পটাচনী কি কথা কেনেকুৱা লাগিছে কি কেনেকুৱা লাগিছে বস্তুবোৰ মানে এই ফাৰ্নিচাৰবিলাক তোৰ কেনেকুৱা লাগিছে ভালেই লাগিছে কিন্তু নিজে টকা ভৰি আনিলে বেছি ভাল লাগিলেহেঁতেন নহ'লে কি মই চুৰ কৰি আনিছোঁ নেকি হ'ব নিজৰ 70 টকাৰ বিনিময়ত বস্তু সোপা উঠাই আনি ইমান লেবেল দিব নালাগে হে তুমি যিমানেই বকি নাথাকা মোৰ কিন্তু বস্তুবিলাক বহুত ভাল লাগিছে ভাল লাগিলে কি হ'ব যদি পুলিচে আহি উঠাই লৈ যায় তেতিয়া কি হ'ব এই মনে তাক মিছা মিছি ভয় খুৱাই নিদিবি হে হৰি হৰি ইয়েতো কেনে এমকে বাছি আছে হা এনা বেয়া মৰম নাই না এ তাই ক'ত আছিল তোক তাই বাছলা নলা আছিল বৌ
তাইও কেকুমান খাইছে ঠিকছে হৰি হলিও এনে আনকে মাৰে না মানুহ মাৰা দি মাৰা নাই ইয়াতে জীৱনতো মাৰা দি মাছি হা তোম না কম মই হাৰা চাৰাই ভাংলা ও ঐ বৌ একো ক'ব পৰা নাই গোটেইখন বিষ ইছ ৰাম ৰাম ঐ ইতে আৰু তাইক মুঠতে তই নেৰবি মুঠতে তাইক যেনে হ'লেও তাইক পলাই লৈ আহ মই নেৰো বৌ গাৰ বিষটো ভাল হ'লে মই তাইক পলুৱাই লৈ আহিম লৈ আহ অঁ দাদা ঠিক আছে হ'ব দিয়ক মই বাৰু ৰণীৰ লগত কথা পাতি চাব লাগিব কিন্তু দাদা 50%ৰ ডাউনত নহ'ব কিন্তু চাওক আৰে আমাৰতো প্ৰফিটটো থাকিব লাগিব ন অঁ আৰে নহয় ঠিক আছে হ'ব দিয়ক মই এঘণ্টা পাছত আপোনাক ফোন কৰি আছোঁ এতিয়া ৰাখোঁ অঁ মা কি হ'ল এনেকৈ মনে মনে ৰৈ আছা যে কিবা ক'বা তই দেখোন আজিকালি এনি টাইম ফোনটোতে ব্যস্ত হৈ থাক ইমাননো কথা থাকেনে আৰে মা আমাৰ বিজনেছটোৱে এনেকুৱা এনি টাইম ফোনৰ ওপৰতে চলি থাকে চা বাবা তই আজিকালি ইমান ৰাতিলৈকে বাহিৰত থাক খোৱা লোৱাৰ একো টাইম টেবুলেই নাই মই কিন্তু একো ভাল দেখা নাই দেই চোৱা মইতো বেয়া কামত আজিলৈকে ঘূৰি পোৱাই নাই বিজনেছৰ কামতহে ঘূৰিছোঁ আৰু এনেকৈ ঘূৰি ফুৰাৰ কাৰণে টকা ঘটিবলৈ সক্ষম হৈছোঁ টকাই সকলো নহয় বাবা চাচোন তই আজিকালি আমাক সময় দিব নোৱাৰা হৈছা আগতে বেকাৰ থাকোঁতে দেউতাই এনি টাইম দিনে ৰাতিয়ে কথা শুনাই আছিলে আৰু যেতিয়াৰ পৰা মই টকা ঘটিবলৈ ল'লোঁ তেতিয়াৰ পৰা তুমি আৰম্ভ কৰিবলৈ লৈছা গালি দিয়া নাই অ' ভৱিষ্যতে যাতে তোৰ একো আপদ বিপদ নহয় তাকেহে বুজাইছোঁ এই হ'ব তুমি এনেও জোখতকৈ অলপ বেছিয়ে চিন্তা কৰি থাকা আৰু শুন তোৰ যে লগৰ সেই ৰণী সি কিন্তু ভাল ল'ৰা নহয় দেই গতিকে চাবি অকণমান চিন্তা কৰি মা শুনাচোন মা গছজোপাৰ পৰা শান্তি নাই আৰু ইমান যে পাত পৰিব সদায় সদায় শাৰী শাৰী আমনি লাগিছে আৰু দেই আপুনি বোধহয় মাষ্টৰৰ নতুন আলহী হয় মই তেওঁৱে খোলখালি পিছে আপুনি মোৰ নাম মিলন মুদৈ এইখন গাঁৱতে মই থাকোঁ বুজি পাইছেনে মই কিবা কিবি যন্ত্ৰ মন্ত্ৰ কৰোঁ এইগিলাখান এইটো ভিতৰতে থাকে পিছে তেওঁলোকৰ লগত মোৰ ঘনিষ্ঠ সম্পৰ্ক আছে পিছে কাপালত দেখোন লাইচেঞ্চটো নাই বিয়া চিয়া পাতা নাই হেন পাওঁ হয় মই বিয়া নহ'লোঁ কিয়া কি কথা কয় ইমান থৌগা পিঠু ইটানক লাগি বিয়া পাৰি পতা নাই পিছে কিবা বেজাৰত নে বিৰহত সেইবোৰ বহুত কথা দিয়ক কলেজত পঢ়ি থকাৰ দিনতে ল'ৰা এটা ভাল পাইছিলোঁ কিন্তু সি মোক ঠগি বেলেগ ছোৱালী এজনীক বিয়া পাতিলে সেই দুখতে আজিলৈকে মই বিয়াই নহ'লোঁ মনৰ আঘাততে বিয়া নহ'লা সি ঠগিলা কাৰণে এই প্ৰেম প্ৰীতিগিলাখানে কিছুমান জীৱনটো ধ্বংস কৰিছে কিছুমানক সুখৰ কৰিছে চাওক এটা কথা ভাবি চাওক মানে যদি তোমাক ভাল পাইছিল পাই ফেলে সি যদি তোমাক এৰি বেলেগৰ লগত বিয়া হ'ব পাৰছি তুমি আৰু তাক এৰি বেলেগৰ লগত কিয় বিয়া হ'ব নোৱাৰিলাক এইটো বৰ বেয়া কথা কৈছা নহয় নিজৰ জীৱনটো নিজে নিজে কিয় ধ্বংস কৰা কি কৰিব এতিয়া বিয়া নহয় থাকোঁতে থাকোঁতে বয়সেই পাৰ হৈ গ'ল কি কথা কয়ে ক'ত বিয়াৰ বয়স পাৰ হ'ল এই থৌগা পিটো বিয়াৰ বয়স পাৰ হ'ল বুলি ক'লে মানুহ কি ক'ব আই আৰু শুনা এনেহান কেছগিলাকক মই নিজে হেণ্ডেল কৰিব পাৰোঁ মানে মানে বুজা নাই মই মানে আপা আপিক মানে বিয়া নোহোৱা আপা আপিবিলাখানক মই বিয়া পাতি দিব পাৰোঁ অৱশ্যে ভাঙিবও পাৰোঁ কিন্তু মই সেইটো নকৰোঁ তুমি যদি ইচ্ছা কৰা তোমাৰ বিয়াখনো মই পাতি দিব পাৰোঁ হয় নেকি অঁ হ'ব দিয়ক মই ভাবি চাম বাৰু ভাবি চাম নহয় সোনকালে ভাববো বুজি পাইছেনে নাই এইটোকো দেখিছিনে এইটোৰ ভিতৰতে গোটেইগিলাখান কাৰখানা আছে মই ইয়াতেই মাৰি দিম যাদু দৰা আহি নিজৰ সন্মুখত থিয় হৈ যাব বুজি পাইছেনে সঁচানে এইয়া মিলনে কোনোদিন মিছা কথা নকওঁ